উৰুঙা বহাগ কথা দীপ্তিপাংকৰ আবৃত্তি উৎপলদ্বীপ। বহাগ এবাৰ তোক ঢোল তাল পেপাৰে অথবা গগনাৰে আধৰিব নোৱাৰো আলফুলকৈ ফুলা সেই কপৌ ফুলপাহ। তই বেয়া নাপাবি অ বহাগ, তইতো জান দেশৰে কৰুণ কাহিনী। সকলো হ'ব ধৰিছে পৰিণত শ্মশানত। মনৰ আশা মনতে চেঁচা পৰি ল'লে। আই এশ এটি কাঠিৰে বচা গুটি ফুলৰ গামোচাখন এইবাৰ কাটিব নালাগে ভনী, মৰমৰ টঙালিখন। আলফুলকৈ বেৰত আঁৰি থোৱা এলান্ধ লগা ঢোলটো তেনেকৈ থাকিব দে আই। ঢোলৰে মাত শুনি পদূলিলৈ দৌৰি যোৱা নাচনীজনী থমকি ৰ'ব চোতালৰ মুখতে। কুলিটি তই চাগে এবাৰ বৰ বিৰহে বিন্ধাবি। একো নহয় দে, এইবাৰ তই তেনেকৈয়ে বিন্ধাবি। ৰঙালীও হ'ব এবাৰ কঙালীৰ দৰে উৰুঙা। হেঁপাহৰ বহাগ বিহু এবাৰ হ'ব বিষাদৰ বহাগ। বিহু নহয় এবাৰ হ'ব বৰ বিষ।